বা এই বেটি মই মাতি পঠালোঁ এতিয়ালৈকে আহি পোৱা নাই। তাই মানে অলপ বেছিয়ে হৈছে। তাই গমেই পোৱা নাই মই কি বস্তু। মোক চিনি পাবলৈ তাই এতিয়াও বাকী আছে। আজি যদি মই ভবামতে কাম ফেৰা হৈ যায় তেতিয়া আৰু টেনশ্যন নাই, চব শেষ হৈ যাব আৰু সিহঁতৰ। এইটো লেবেল দেখুৱাইছে। লেবেল কি বস্তু গম পোৱাই দিম বিয়াৰ পিছত। বিয়াৰ পিছত গম পাই যাব। ঘাটে ঘাটে পানী নোখোৱাওঁ যদি মোৰ নামো প্ৰণয় নহয়। কি আছিলে কোৱা তোমাৰ সোনকালে? ইমান খং কৰিছা যে খং নকৰিবা আকৌ। তোমাক সেই বিহু বুলি লগ কৰিবলৈহে মাতিলোঁ। তুমি আকৌ এইদৰে খং কৰি থাকিবা বুলি মই ভবাই নাছিলোঁ। হ'ব নেকি? সকলোবোৰ জানিও এতিয়া নজনা অভিনয় কৰিব নালাগে। তোমাৰ কাৰণে মই আজি এই বিহুৰ দিনতো খং কৰি থাকিবলগীয়া হৈছে। সকলোবোৰ তোমাৰ কাৰণে হৈছে। আৰু মোক কিয় ইয়ালৈ মাতিলা কোৱা? ঘৰৰ মানুহে দেখিব। মই যাওঁ সোনকালে ইয়াৰ পৰা। কি কাৰণে মাতিছিলা কোৱা? তুমি কেতিয়াৰ পৰা ঘৰৰ মানুহৰ কথা চিন্তা কৰা হ'লা? আনকালে দেখোন মই মাতিলে তুমি একদম উঠি পৰি আহা, আৰু এতিয়া মই মাতোঁতো তুমি এনেকুৱা কৰিছা। তুমি এইদৰে কৰিলে মোৰ আকৌ ভাল নালাগে নহয়। হ'ব তোমাৰ কথা সকলোবোৰ জনা আছে। তোমাৰ কি আচল চৰিত্ৰটো মই গম পাই গ'লোঁ আৰু সেইদিনাখনেই দেখিলোঁ। সেইটো কথাহে তুমি মানে ধৰি আছা। সেইদিনাখন আচলতে তোমাৰ ভুল হৈ গ'ল। সেই ছোৱালীজনী মই চিনি নাপাওঁ নহয়। তাই মোক ফচাবলৈ চেষ্টা কৰিছিল। মই দেখোন জানাই তোমাৰ বাহিৰে কাৰো লগত কথা নাপাতো বুলি। পৃথিৱীত অকল তুমিয়ে ল'ৰা নাই নহয়, তোমাকে যে ফচাবলৈ চেষ্টা কৰিব। পৃথিৱীত এখন বহুত ল'ৰা আছে, তোমাতকৈ ভাল ভাল ল'ৰা আছে, আৰু সিহঁতক নফচাই তোমাকে ফচাবনে? চোৱা অংকিতা, তুমি এনেই বিহুৰ দিনতো সেইবোৰ কথাত লাগি নাথাকিবা দেই। তুমি যদি মোৰ ভাল পোৱাৰ প্ৰমাণ বিচাৰিছা তেনেহ'লে মই তোমাক প্ৰমাণ দিবলৈ সাজু আছোঁ। হ'ব, মই একো প্ৰমাণ বিচৰা নাই। যেতিয়া মোৰ তোমাৰ লগত কথা পাতিব মন যায় তেতিয়া দেখোন তুমি মোক ইগন'ৰে কৰা, এভইডে কৰা, কথাই নাপাতা মোৰ লগত। আৰু এতিয়া যেতিয়া নেকি মই তোমাৰ পৰা আঁতৰিব বিচাৰিছোঁ তেতিয়াহ'লে মোক আঁতৰিব নিদিয়া তুমি। আৰু ভাল পোৱাৰ প্ৰমাণ কি দিবা তুমি মোক? ঠিক আছে, তেনেহ'লে আজি ৰাতিলৈ প্ৰমাণ দি আছোঁ তোমাক মই কিমান ভাল পাওঁ। মানে কি ক'ব খুজিছা তুমি? কিবা কৰিব ওলাইছা নেকি? মই আজি নকৰিবলগীয়া কাম কৰিমেই বুলি ভাবিছোঁ। যদি তুমি ইচ্ছা কৰা, যদি তুমি মোক সঁচাকৈ ভাল পোৱা আজি, তেনেহ'লে তুমি মোৰ লগত বিয়া হৈ যাবগৈ লাগিব। মানে মই তোমাক পলুৱাই লৈ যাম বুলি ভাবিছোঁ। কি ক'লা তুমি পাগল হৈছা নেকি? ক'লৈ পলুৱাই নিবা মোক? আৰু মই এইদৰে বিয়া হৈ নাযাওঁ। তুমি পাগল নহ'বা, যিবোৰ আবোল তাবোল নবকিবাচোন। মই একো আবোল তাবোল বকা নাই, মই সঁচতে আছোঁ। তুমি কৈছিলা নহয় তোমাক ভাল পোৱাৰ প্ৰমাণ লাগে বুলি, সেইটো কাৰণে মই প্ৰমাণ দিম বুলি ভাবিছোঁ। আৰু মই তোমাক বহুত ভাল পাওঁ, সেইটো কাৰণে আজিয়ে তোমাক মই পলুৱাই লৈ যাম। কাৰণ তোমাৰ ঘৰততো তোমাক মোলৈ নিদিয়ে। তুমি যদি ইচ্ছা কৰা তেনেহ'লে ওলোৱা, আৰু যদি তুমি মোক ভাল নোপোৱা তেনেহ'লে তুমি মোৰ লগত বিয়া হ'ব নালাগে আৰু। কিন্তু তুমি ইমান ঘপকে ইমান ডাঙৰ কথাটো কৈ দিছা। মই বাৰু দাদা মাহঁতক এইদৰে ঠকি পিনে কেনেদৰে তোমাৰ লগত বিয়া হৈ যাম? পিছত যদি মোক ঘৰত সোমাব নিদিয়ে তেতিয়া কি হ'ব? আৰে তুমি ঘৰখনৰ এজনীয়ে ছোৱালী, তোমাক বাৰু কিয় ঘৰত সোমাব নিদিব? তুমি এনেই চিন্তা কৰি আছা। সকলোবোৰ ঠিক হৈ যাব চাবা। আৰু আজিৰ নিশা নিচিনা ভাল নিশা নাই। আজি তাতে উৰুকাৰ নিশা, পলুৱাবলৈ ভালে হ'ব। ঘৰৰ সকলোবোৰ মানুহ ব্যস্ত থাকিব পিঠা পনা বনোৱা। মই সেইফালে তুমি ওলাই আহিবা, মই তোমাক পলুৱাই লৈ গুচি যাম। নাই মই নোৱাৰোঁ পাই পলাবলৈ। মোৰ হ'ল সাহস নাই, মোৰ ভয় লাগিছে, মই এইবিলাক কৰিব নোৱাৰোঁ। মই ঘৰলৈ যাওঁ। ঠিক আছে, তুমি মোৰ লগত পলোৱা নপলোৱা তোমাৰ কথা। তুমি যদি মোক সঁচাকৈ ভাল পোৱা আজি ৰাতি 9টা বজাত ওলাই থাকিবা। যদি তুমি সেই মোলৈ ৰখি নাথাকা তেনেহ'লে মই ভাবিম তুমি মোক ভাল পোৱাই নাছিলা কোনোদিনে। কি কৰিম বাৰু এতিয়া? মই বহুত দুমোজাত পৰিছোঁ। এফালে মই প্ৰণয়কো বহুত ভাল পাওঁ, তাক এৰিও থাকিব নোৱাৰোঁ। আৰু আনফালে ঘৰৰ মানুহক ইমান ডাঙৰ দুখটো বিহুৰ দিনাই কেনেকৈ দিওঁ বাৰু? কি কৰোঁ জানো? অংকিতা, তুমি গৈছা যোৱা, কিন্তু আজি ৰাতিলৈ তোমালৈ মোৰ অপেক্ষা থাকিব। যদি তুমি আজি ওলাই নাহা চিৰদিনৰ বাবে মোক হেৰুৱাই পেলাবা তুমি। প্ৰণয়ৰ লগত বাৰু মই কি কাৰণে কাজিয়া লাগিব লাগিছিল? তাক মই সেই ভাল পোৱাৰ প্ৰমাণ দিব কোৱাৰ কাৰণে আজি এনেকুৱাবোৰ হৈছে। এতিয়া যদি মই 9টা বজাত ওলাই নাথাকোঁ তেতিয়া সি একেবাৰে মোৰ জীৱনৰ পৰা গুচি যাব, আৰু তাক কোনোদিন মই ঘূৰাই নাপাম। বেটি জালত ফচি গ'ল। এইবাৰ আৰু তাইক ফচাই ল'ব পাৰিলোঁ যেতিয়া নেকি টেনশ্যন নাই আৰু। ৰাতিলৈ বিয়াখন যদি হৈ যায় তাইৰ সকলো সম্পত্তি মই নিজৰ নামত কৰি পেলাম। আৰু সীমান্ত চাইলিক ল'ম বুলি ভবা মোৰ বদলাও পূৰা হৈ যাব। বা বোৱাৰী, তুমি দেখোন বৰ ধুনীয়াকৈ পিঠাকেইটা বনাইছা দেই। মই হ'লে আকৌ তিল পিঠা আজিলৈকে বনাব নিশিকিলোঁ নহয় ভালকৈ। তেনেকুৱা কথা নহয় মা। আচলতে মানে আগতে আমি গাঁও পৰিৱেশত থকা যে, তাত সেই ওচৰৰ বৌহঁতে মোক বনাব শিকালে। ময়ো প্ৰথমে জনা নাছিলোঁ, পিছত লাহে লাহে বনাওঁতে পাৰিলোঁগৈ আৰু। তথাপিও আকৌ তুমি ধুনীয়াকৈ পাৰিছা, মই তাকো বনাব নোৱাৰোঁ নহয়। আজি নহ'লে তোমাৰ পৰা সেই দুটামান বনাবলৈ শিকিব লাগিব। পাই ইমান বুঢ়ী হৈ গ'লোঁ, ল'ৰা ছোৱালী ডাঙৰেই হৈ গ'ল, তিল পিঠাকেইটাই বনাব নিশিকিলোঁ, নিজকে লাজে লাগে। একো নাই মা, আপুনি বনাব নোৱাৰিলেও কি হ'ব? মই দেখোন বনাইছোঁ। মই সেই তিলৰ লাড়ু, লস্কৰা, মুড়ি লাড়ু সেই সকলোবোৰ বনালোঁ, আৰু চুজি লাড়ু বনাইছোঁ কেইটামান। আৰু কেইটামান সেই ঘিলা পিঠা এক্সট্ৰাকৈ পুৰিম বুলি ভাবিছোঁ। সেই মালপোৱা নিচিনাকৈ বনাব লাগিব, তেনেকৈ খাই ভাল লাগে, কোমল হয় যে। মই হ'লে এইবোৰ বনাব নোৱাৰোঁ যে, খাবহে পাৰিম। তুমি আহিলে ভালেই হ'ল পিছে, এতিয়া এইবিলাক বনাইছা। এই সীমান্তক দেখা নাই যে, কেনিবা গ'ল নেকি আকৌ? নাই সি সেই ভিতৰতে আছে। এতিয়া আহিব বাহিৰলৈ। সেই পিঠা খাবলৈ উঠনিৰ পৰা ৰৈয়ে আছে। কেতিয়ানো বনাই হ'ব বুলি কৈ আছিল। মই বনাই আছিলোঁ, সেইটো কাৰণে খাবলৈ নিদিলোঁ। এতিয়া শেষ হ'লে আৰু দিব লাগিব। আৰু কেইটামানতো সেই টাৱাত পাতিয়ে থৈছোঁ।
ময়ো দুটামান সেই টেষ্ট কৰি চাব লাগিব কেনেকুৱা লাগে খাই তুমি বনোৱা। তাতে এইবাৰ তোমাৰ প্ৰথম মাঘৰ বিহু নহয় জানো আমাৰ ঘৰত। আৰু এটা কথা, সেই কালিলৈ নহ'লে সেই ৰাতিপুৱাই মেজি ঘৰলৈ যাবা আকৌ দুইটাই। ময়ো যাম বাৰু, মোৰ অকণমান দেৰি হ'ব। তোমালোক সোনকালে যাবা, কাৰণ তোমালোক নতুনকৈ সেই সাংসাৰিক জীৱন কৰা সেই নবোৱাৰী আৰু নদৰা যে, সেইটো কাৰণে তোমালোকে যাবা। আৰু এটা কথা, এই পিঠা পনা কেইটামানো লৈ যাবা, মাহ কৰাই এইবিলাক তাত থকা সেই ল'ৰা ছোৱালীবোৰক দিবা। অঁ মা, সেই ঠিকেই কৈছে আপুনি। ময়ো সেই ভাবিয়ে আছিলোঁ, আপোনাক সুধিম বুলি কথাটো ভাবি আছিলোঁ। আপুনি ক'লে যে ভালে হ'ল। কালিলৈ ৰাতিপুৱা সেই মূৰ গা ধুই সেইখিনি নিয়মকে প্ৰথম কৰি ল'বগৈ লাগিব। তাৰপিছতহে আহি ঘৰত আপোনালোকক জা জলপান দিম আৰু। পিছে ক'লেনো কি হ'ব, আমাৰ টাউনত ইমান উৎপাতেই নাই। সেই মেজিৰ জুইনো কোনেনো জ্বলাব, আৰু কেইটামান ল'ৰা আছে, সৰু সৰু ল'ৰাকেইটাই সেইকেইটাই আৰু বনাব। ডাঙৰ ল'ৰাবোৰতো নাই, চব বাহিৰতে গ'লগৈ পঢ়িবলৈ। এতিয়া আৰু চব ঠাণ্ডা ঠাণ্ডা, ভালেই নালাগে। মোৰ গাঁৱৰ পৰিৱেশ হ'লেহে মনত পৰে, তাতহে থাকিবলৈ মন যায় আৰু। এতিয়া সেই গাঁৱত থকা হ'লে চাগে হয়তো চুৰ কৰিব আহিলেহেঁতেন, ভেলাঘৰ ৰখীয়া হ'লহেঁতেন। মা, আপুনি ঠিকেই কৈছে। সেই পৰিৱেশখিনি, সেই সময়খিনিলৈ মনত পৰিলে বৰ ভাল লাগে। মাঘৰ বিহুতে সকলোতকৈ বেছি ভাল লাগে। আগতে আমি কুকুৰা হাঁহৰ এইবিলাক ৰখীয়া দি থাকোঁ নহয়, মানে চুৰ কৰিব আহে যে ল'ৰাবোৰে, কেইবাটাও হাঁহ কুকুৰা ধৰি লৈ যায় ঘৰৰ পৰা। তাকেহে টাউনত এনেকুৱা পৰিৱেশে নাইকিয়া হ'ল আৰু। টাউনত একোৱেই ভাল নালাগে, গাঁৱৰ নিচিনা কেতিয়াও নহয়। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অ' চাইলি, পিঠা বনাই হ'লনে নাই হোৱা? অ' হয়, তোমাৰ মোৰ ৰখি ৰখি আমনি লাগি গৈছে। দেখিলেনে মা, মই কোৱা নাছিলোঁ জানো সেই উঠনি পাৰ হৈ আছে বুলি। এতিয়া আহি পালেহি। এই তোমালোকো যে কিনো কথা কোৱা আৰু দেই। এই বিহু দিনত বাৰু সেই ৰুমটোত সোমাই থাকিব পাৰোঁনে পিঠা এটা নোখোৱাকৈ? পিঠাৰ গোন্ধত আৰু ৰৈ থাকিব পৰা নাই, সেইটো কাৰণে বাহিৰলৈ লগালগ ওলাই আহিছোঁ। পিঠা এটা খাওঁ দিয়া, তাৰপিছতহে বাকী কথাবোৰ পাতিম আৰু পিছে তোমালোক দুজনে ইমান মনে মনে সেই পিঠা পুৰি আছা যে, অকণমান গান চান গুণগুণাব লাগে আকৌ, তেতিয়াহে বিহু বিহু লাগিব। তাকেহে মই বোৱাৰী সেইটোৱে কৈছোঁ, আমাৰ টাউনত বোলো বিহু নাই, সেই চব চেঁচা চেঁচা আৰু। আমি দুজনীয়েনো কি গান গাত তাত কৰি থাকিম। মা, তুমিও যে আৰু বিহু দিনত কিনো কথা কৈছা নহয়। বেলেগে সেই উৎপাত কৰক বা নকৰক, নিজৰ ঘৰখনত সদায় ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে। আৰু ভণ্টি ক'ত? ভণ্টি নাই যে, তাইকো সেই পিঠা বনাব ক'ব লাগিছিল। ভালে হ'ল পাই তুমি মনত পেলাই দিলা। সেই পিঠা খোৱাৰ আগতে সেই ভণ্টিকো মাতি আনাচোন, তাইও খাব আৰু কেনেকৈ বনাইনো চাব বৌয়েকে। ঠিক আছে মা, মই মাতি আনিছোঁগৈ, তোমালোকে ইয়াতে ৰখাচোন। জানানে বোৱাৰী, আমাৰ আকৌ তাই নাজানে নহয়। সেই বাহিৰতে সৰুৰে পৰা থাকিলে নহয়, সেইবোৰ পিঠা পনা একোৱে বনাব নাজানে, অকল খাবলৈহে জানে। এতিয়া তুমি আহিলা ভালে হ'ল, শিকিব পাৰিব তোমাৰ পৰা। অঁ মা, ঠিকে কৈছে আপুনি। ভণ্টিয়ে সেই মোৰ পৰা শিকিলে মই ভালেই পাম। মইতো তাইক ধুনীয়াকৈ শিকাই দিবই পাৰিম। তাই সেই যদি তিলপিঠা, এই লস্কৰা, ঘিলা পিঠা এইবিলাক বনাব শিকে, তেতিয়া পিছলৈ তাইৰ কাৰণে ভাল হ'ব। মা শুনাচোন, শুনা, ভণ্টি যে ৰুমত নাই। এইবিলাক তুমি কি কৈছা? কি ভণ্টি ৰুমত নাই? ৰুমত নাই যদি সেই বাহিৰত আছে চাগে, চোৱা আকৌ। মা, মই সকলোতে চালোঁ, কিন্তু ভণ্টি ক'তো নাই। ক'লৈ গ'ল বাৰু তাই ইমান ৰাতিখন? কি? তুমি ফোন কৰি চালা তাইলৈ? তাই চাগে সেই ক'ৰবাত বহি আছে, নহ'লে আকৌ কেনি যাব ইমান ৰাতিখন ছোৱালীজনী? নাই নাই মা, মই গোটেইবোৰে চালোঁ, ক'তোৱে নাই তাই। কেনি গ'লগৈ জানো? মোৰ কিন্তু চিন্তা লাগিছে এতিয়া দেই। সীমান্ত, তুমি নহ'লে সেই অলপ ওলাই যোৱাচোন, সেই ৰাস্তা ফালে চোৱা, তাতে আছে কি জানিবা। আমি মা মই ৰখা সেই গোটেই ঘৰখনতে চাওঁ, ক'ৰবাৰ ৰুমতে থাকিব তাই, নহ'লেনো কেনি যাব ইমান ৰাতি। অঁ সীমান্ত, সেই বোৱাৰী ঠিকে কৈছে, তুমি যোৱাচোন, যোৱা, তাইক চোৱাগৈ। সেই গাভৰু ছোৱালীজনী বাৰু ৰাতিখন ক'লৈ গ'ল? মোৰ কিন্তু বৰ ভয় লাগিছে দেই। যোৱা চোৱাগৈ, আমিও সেই গোটেইখন চাওঁ। তাইলৈ মই ফোনো মাৰিছোঁ, তাইৰ ফোনটো ছুইচ অফ বুলি কৈছে। কি হ'ল জানো? আনকালে দেখোন ঠিকে আছিলে ঘৰত, আজি আকৌ ঘপকৈ ৰাতিখন কি হৈ গ'ল? এই ছোৱালীজনী মানে কিনো কৰি থাকে নহয়, চিন্তা কৰাই মাৰিব আৰু। প্ৰণয়, এতিয়া কি হ'ব? মই তুমি কোৱা ধৰণে পলাই আহিলোঁ, এতিয়া চাগে ঘৰত গোটেই মোক বিচাৰি ফুৰিছে। মোৰ যে বহুত ভয় লাগিছে। এই মনে মনে থাকাচোন, তুমি মাথাটো খাই নাথাকিবা। এনেই মোৰ টেনশ্যন হৈ আছে, ক'লৈ লৈ যাওঁ ক'লৈ লৈ নাযাওঁ গতে লাগিছে। আৰু তুমি এতিয়া কন্দা কটাখন কৰিছা, এইদৰে কন্দা কটা কৰি নাথাকিবা। আৰু এই বেগটোত কি আনিছা ইমানকৈও? ইমান ডাঙৰ টলিটো লৈ আহিব নালাগে নহয়, পিছত কিবা মই কিনি দিম নহয় কাপোৰ। তুমি মোক খং কৰিছা। মই তোমাৰ কাৰণে ঘৰ বাৰী সকলোবোৰ এৰি আহিলোঁ, আৰু এই বেগটোত মোৰ কিবা কাপোৰ আছে আকৌ। এতিয়া মই বিয়া সোমাই আহিছোঁ, যেতিয়া নেকি মোক কাপোৰ নালাগিব নেকি? নতুনতে কিমান কাপোৰ লাগিব মোৰ, আৰু নিজৰ লাগতিয়াল বস্তুবোৰ লৈ আহিছোঁ। তুমি মানে একোৱে বুজি নোপোৱা মোক। হ'ব এতিয়া এই ৰাস্তাখনত কাজিয়া লাগি থাকিব নালাগে। ওচৰৰ মানুহে শুনিলে কি বুলি ভাবিব? পিছে পলাই আহোঁতে কেনেবাকৈ ঘৰৰ মানুহে দেখিলে নেকি আকৌ? সেই ককাইৰে আকৌ গম পালে সোধাই নেৰিব নহয়। নাই, ঘৰৰ মানুহ সকলো সেই বাহিৰতে আছিলে। মই মনে মনে ইফালৰ পৰা পলাই আহিছোঁ, মানে ফ্ৰণ্টৰ দুৱাৰেদি, কোনো গম নাপায়। সকলোবোৰ পিছফালে আছিলে, বিহুৰ কাৰণে পিঠা পনা পৰি আছিলে। ঘৰত চাগে এতিয়া সকলোৱে মোৰ বাবে চিন্তা কৰি আছে। এই ভগৱান, এই চবে মানে কান্দি কাটি মোৰ মাথাটো গৰম কৰি দিব আৰু এনেই টেনশ্যন হৈ আছে। এই পিছে ফোনটো অফ কৰিলা নাই? ফোনটো অফ নকৰিলে আকৌ একদম লোকেশ্যন চালে গম পাই যাব। ফোন মই কেতিয়াবাই অফ কৰিলোঁ। এতিয়া আমি ক'লৈ যাম প্ৰণয়? মোৰ কিন্তু বহুত ভয় লাগিছে এইটো এনেকুৱা ৰাস্তাত।
তুমি চিন্তা নকৰিবা, মই সেই লগৰ এটাৰ ওচৰলৈ ফোন কৰিছোঁ ৰখা, সেই সিহঁতৰ ঘৰতে যাব লাগিব আৰু আজি ৰাতিটো ইয়াত কটাই হ'লে কালিলৈ ক'ৰবাত সেই ভিতৰৰ গাঁওখনত পলাই থাকিবগৈ লাগিব, নহ'লে আকৌ তোমাক সেই ঘৰৰ মানুহে বিচাৰি আহিব নহয়। তুমি যি কৰা সোনকালে কৰা, মই কিন্তু ইয়াত এইদৰে অকলে আৰু ৰৈ থাকিব নোৱাৰোঁ দেই, মোৰ ভাগৰো লাগিছে বহুত। ভাল ডিঙিত ওলমাই ল'লোঁ, এতিয়া মোৰহে একদম জাম খাইছে। হ'ব বাৰু তুমি চিন্তা নকৰিবা, মই এতিয়া লগৰটোলৈ ফোন লগাইছোঁ ৰখা।